Hello guys, finally college যাবলৈ সময় আহি গল। এতিয়ালৈকে উঠা নাই। এদি ডিউটি এন্টক ডিউটি ৰখাই পেলে মই বাহিৰে গুচি যাম জেগালৈ। মানে কাপোৰ চাপোৰ ল'বলৈ আছে, দাড়ি চাৰি কাটিবলৈ আছে, জংগলী মানুহটোৰ নিচিনা হৈ আছো। ব্লগ বনোৱা নাই কাৰণ একদম সময় নাপাওঁ মানে দেই, সময়টো একদম বহুত কম ইয়াত। মানে কাম কৰি থকা হয়তো এইফালে এক্সট্ৰা কাম মানে ভিডিঅ' চিডিঅ' বনাবৰ টাইম একেবাৰে নাপাওঁ। সেইটো কাৰণে মই বনোৱা নাই, বেয়া চেয়া নাপাব আৰু বেয়া পাবলৈনো কিমান জানো। ভাল লাগিলে মানে চাই যাওক ভিডিঅ'টো শেষলৈকে। আজি বজাৰ যাম, বজাৰ কৰিবলৈ দাড়ি কাটিম, চুলিটো নেকাটো, চুলিটো বহুত চুটি হৈ আছে আৰু দাড়িটো কাটিম। দাড়িটো কাটি মেলি আৰু কি ল'বলৈ আছে, চেণ্ডেল এইযোৰ চাওকচোন ইমান ধুনীয়া ফুটা ওলাই গ'ল এইফালে, আৰু এইফালে মজাকে ফুটা ওলাই আছে। বাছ এইবিলাক কয় দুখীয়া মানুহৰ চেণ্ডেল। আৰু কাক চেণ্ডেল আছে কমেণ্ট কৰি কৈ দিবা। 50 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए।